আমাক আমি যাক লৈ আহিছিলোঁ পাইছি যিখিনি টকা ইমানখিনি নহয় বাৰু মাত্ৰ আধা ঘণ্টামান আমি ভাড়া হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধনজিত দাস আজি আমি মানে মই অফিচ যোৱা নাই আজি মানে হেৰি কৰিম বুলি ভাড়া ই ৰিক্সা লৈছোঁ ভাড়া মাৰিম বুলি মানে ই ৰিক্সা লৈছোঁ আৰু মোৰ লগত আছে এই পালোৱানজন কেনাই পালোৱানজন ন সাউন্ড কেনাই বেছি সাউন্ড কেনাই আহি পালো এইখন মেডিকেলত আহিছোঁ এইখন আৰু এইখনো চাউন বাপ্পাৰে কেনাই আৰু আহি কেনে কেনে লাগছি হা হৰণৰ চাউন চাব নেকি একবাৰ শুনি দি আছো ৰ'ব মেকুৰী মাতা আন পায় যে কি নহওক বহুত দিনৰ মূৰত চলালোঁ চলা এক্সপিৰিয়েঞ্চ আছে বাৰু আগতে চলাইছিলোঁ এতিয়া ই চলি আছে অলপ জয়তা উঠে নে দি ভাগিব আৰু উই বাপাৰে মাৰুতিৰ নিচিনা দেখো মাৰাণ মাৰিব ভাল এখন দি না কি ই কিন্তু আগতে এইগিলা বহুত চলাইছে আৰু বহুত এক্সপিৰিয়েঞ্চ আছে ই নকৰা কাম একোৱেই নাই আৰু আজি যদি ভাড়া মাৰিবি না মাৰিম হা মাৰিম যদি বেটাৰী চাৰ্জ শেষ হৈ যায় একদিনখানে আমি মানে এখন লৈ কিনে সেইত গৈছিলোঁ ক'ত গৈছিলোঁ শিলগুৰি মন্দিৰত গৈছিলোঁ ইমানে মানে ঠেলাব লগা হৈছে যাওঁতে কিবাকে যাই পালোঁ আহোঁতে কিন্তু গোটাই ঠেলি আহিব লগা হৈছে বোকা পানী দি আৰু গাইজ আমি আহিছোঁ মানে আজি বাথানত মানে ইয়াতে এইখন হৈছে পুলিচ থানা এই 108খন যে আছে এইখন হৈছে 108 ইয়াতে পুলিচ থানা আৰু ইয়াতে খৰি উৎসৱ হয় মানে আমাৰ গাঁৱলীয়া ভাষাত খৰি বুলি কয় ইয়াতে এইটো মন্দিৰত খৰি হয় আৰু এই আহিছি ৰ'ব আমাক আমি যাক লৈ আহিছিলোঁ পাইছি এই আছে ঘূৰি আৰু বেলেগত নাচবি ইয়াতে আহিবি কাষ্টমাৰ নামে দিছোঁ আৰু গাড়ীখন যাবই পাৰিবি পইচাটো যিহেতু অলপ পাইছোৱে তই এখন পৰঠা খোৱালি হ'ব না বহুত বেয়া ভাষা কয় গাইজ বহুত বেয়া ভাষা কয় মুখখন ইমানেই বেয়া আমি ইয়াতে মানে ৰখছোঁ অলপ মানে আমাৰ ইয়াতে যে দুৰ্গা পূজা হৈছিল আৰু এতিয়ানো মৰাশালিৰ নিচিনা হৈ আছে পেণ্ডেল চেণ্ডেল বাৰু ভাংছে অলপ বাঁহগিলা আছে কিবা কিবি আৰু আৰু ই ইয়াতে ভাড়া মাৰি এতিয়া পইচাৰ কাৰণে হেৰি কৰিছে পইচা কিমান পাই ভাগাব বোলে আৰু ভাড়া মাৰি পাইছোঁ আজি এইখিনি টকা ইমানখিনি নহয় বাৰু মাত্ৰ আধা ঘণ্টামান আমি ভাড়া মাৰিছোঁ ভাড়া মাৰাৰ পিছত ইয়াতে মোৰো পইচা আছে 50 টকামান ভাড়া চাড়া মাৰি আহি পালোঁ মানে কি বেছি মাৰা নাই মানে 10-15 মিনিটমান মাৰিলোঁ কিন্তু ইনকামটো কেনাই মানে সামান্য পৰিয়াল এটাৰ মানে চলিবৰ কাৰণে কেনেহেন তাকে মানে চাবৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ কিন্তু ভাড়া যদি ভালকৈ মাৰি থকা ভাড়া পাই যায় বঢ়িয়া কৰি ডেইলি 700-800 টকা মানে থাকে আৰু সেনেহেনকৈ দিনটো যদি ভালকৈ মাৰা যায় আৰু কলেজ চলেজ কৰিলেতো কলেজৰ ধুনীয়াকৈ আপি চাপিগিলা উঠিয়ে থাকে ই ৰিক্সাতে উঠে বেলেগত নুঠে এই যিয়ে নহওক আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই বাই গাইজ আৰু ই ইয়াতে বহি আছে পইচা লৈ কিনে ৰাজাৰ নিচিনা বাই বাই